Hey guys, just welcome back to my YouTube channel. মোৰ আজিৰ ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে মই মোৰ বেডৰুমৰ এখন ৱাল কেনেধৰণেৰে মই ষ্টিকাৰ লগাই নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু কাৰণটো হৈছে মোৰ এই কালাৰটো একেবাৰে ভাল নালাগে। মোৰ ৰুমৰ তিনিখন ৱালেই এইটো কালাৰৰ আৰু এখন ৱাল গ্ৰীণ কালাৰ, পেৰট গ্ৰীণ কালাৰ, সেইটো কালাৰ মোৰ ভালেই লাগে, কিন্তু এই তিনিটা কালাৰ মোৰ একদম ভাল নালাগে। একেটা এই কালাৰটো খুব ডাৰ্ক হয় আৰু বহুত আন্ধাৰ নিচিনা মোৰ লাগে ৰুমটো। আৰু এইটো মোৰ বিয়াৰ আগৰ পৰাই দিয়া ৰুম হয়, তেতিয়াই দিয়া। আৰু যিহেতু এতিয়া মোৰ বিয়া 3 বছৰ হ'ল, তথাপিও ৰুম কালাৰটো মই এতিয়া চেঞ্জ নকৰোঁ, লাহে লাহে চেঞ্জ কৰিম। কিন্তু ভাবিলোঁ কেনেধৰণেৰে এটা নতুন ৰূপ দিব পাৰি। মই ভাবিছিলোঁ ইয়াত ৱালপেপাৰ লগাই দিম, অলপ লাইট কালাৰ, ৰুমটো পোহৰ লাগিব। কিন্তু সদ্যহতে ভাবিছোঁ এইটো মই দেখিলোঁ মিছ'ত ভাল লাগিলে দেখি, সেইকাৰণে ভাবিলোঁ এইটোকে লগাই চাওঁ, অলপ দিন এনেকেই থাকক। তাৰপাছত যেতিয়া আকৌ মোৰ আমনি লাগিব তেতিয়া আকৌ মই ৱালপেপাৰ লগাম, নহ'লে বা বেলেগ লাইট কালাৰ কৰি দিম। আজিকালি বহুত ধুনীয়া ধুনীয়া ৱালপেপাৰো ওলাইছে, সেইবিলাক দেখি এনেকুৱা লাগে যেন ৱালপেপাৰেই লগাই দিম, তেনেকুৱা লাগে। মানে কি, সেইবিলাকত বেছি খৰচো নহয়, আৰু আপোনাৰ যেতিয়া আমনি লাগিব আপুনি আঁতৰাই আকৌ নতুন ৱালপেপাৰ লগাব পাৰিব। সেইটো অতি সুবিধাজনক বুলি মই ভাবোঁ। আৰু সেইকাৰণে চাই লওক মই কেনেধৰণে লগাইছোঁ। আৰু আজি ব্লগটো মই 2টা বজাৰ পিছত ষ্টাৰ্ট কৰিছোঁ, যিহেতু ভাত পানী খাই আজৰি হৈ কৰিছোঁ। চাই থাকিব মোৰ ব্লগটো, আৰু মোৰ ৱালখন চাওক কেনেকুৱা হ'ল। আৰু এটা পেকেটত আচলতে 6টা এনেকুৱা ধৰণৰ ফুল আহে, 2টা ডাঙৰ, 3টা মিডিয়াম আৰু 3টা একেবাৰে সৰু চাইজত, 3টা চাইজত আহে। আৰু এইকেইটা এনেধৰণে লগাব পাৰি। আঠা থাকে, আঠাটো এৰাই পেলাই লগাই দিলেই হয়। আপোনালোকেও যদি ভাবে ট্ৰাই কৰি চাওঁ বুলি, আপোনালোকে ট্ৰাই কৰিব পাৰে। মোৰ ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন মোক। আৰু মই ভাবি আছিলোঁ মোৰ ৰুমটো অকণমান মেক অভাৰ কৰিম বুলি, আৰু এদিনতে কৰা বস্তু আচলতে সেইটো নহয়। লাহে লাহে মই অৰ্ডাৰ কৰি আনি আছোঁ কিছুমান বস্তু। আৰু মোৰ ৰুমৰ ৱালত ডাৰ্ক কালাৰ পৰ্দা লগাই থোৱা আছিলে, ব্লু কালাৰ, আৰু মই ভাবিলোঁ অকণমান পোহৰ দেখাবৰ কাৰণে এনেকুৱা ধৰণৰ অফ হোৱাইট আৰু হোৱাইট নেটৰ পৰ্দা মই লগাই দিছোঁ, যাতে ৰুমটো অকণমান পোহৰ লাগে। যিটো ডাৰ্ক কালাৰ হ'লে ৰুমবিলাক বহুত আন্ধাৰ লাগে। আৰু এইখন চাওমিন বনাওঁ, এয়া 2টা ডিমৰ মই প্ৰথমতে ভুজিয়া বনাই লৈছোঁ। পিঁয়াজ দিছোঁ তেলত, তাৰপিছতে ডিম 2টা ভাঙি দিছোঁ আৰু নিমখ হালধি দিছোঁ। তাৰপাছতে গোটেই ডিমখিনি মই ভাঙি ল'ম ভালকৈ। তাৰপাছত মই বইল কৰি থোৱা চাওমিনখিনি তাত দি দিম। প্ৰথমতে ডিমখিনি অলপ ভালকৈ ভাজি লৈছোঁ, কেঁচা ভাপটো আঁতৰাই লৈছোঁ, কেঁচা থাকিলে ভাল নালাগে, গোন্ধ এটা আহে। এয়া চাওক কেনেধৰণে মই খুৰমুৰীয়াকৈ ভাজি লৈছোঁ। তাৰপাছত এয়া মই সিজাই থোৱা মোৰ চাওমিনখিনি, তাৰপাছত মই তাতে দি দিছোঁ গোটেইখিনি। পানীটো মই ফুটা লগা চৰিয়াত দি পেলাই কাঢ়ি ৰাখিছিলোঁ। পানী অলপো থাকিলে খাই ভাল নালাগে, সেইকাৰণে ফুটা লগা এটা চৰিয়াত থৈ দিছিলোঁ। চাওক এনেধৰণে। আৰু পিঁয়াজখিনি মই এতিয়া দি দিছোঁ অলপমান মিহিকৈ কটা, কিছুমান গোলকৈ কটা। আৰু এই পিঁয়াজখিনি আচলতে বেছি কেঁচা ভাৱটো থাকিলেও ভাল নালাগে অকণমান, আৰু বেছিকৈ পিঁয়াজখিনি একেবাৰে নাইকিয়া হৈ গ'লেও ভাল নালাগে। সেইকাৰণে অকণমান মিডিয়ামকৈ ৰাখিম, সেইকাৰণে পিঁয়াজখিনি অকণমান দেৰিকৈ দিছোঁ। প্ৰথমতে ডিমৰ লগতে গোটেইখিনি পিঁয়াজ দি দিয়া নাই, লাষ্টত দিছোঁ। এয়া চাওক কেনেকুৱা হ'ল মোৰ গোটেইখিনি পিঁয়াজ, ডিম আৰু চাওমিন গোটেইখিনি মিলাই লৈ মই এনেধৰণে ভালকৈ লৰাই লৈছোঁ, যাতে তলত লাগি নধৰে। আৰু তেলৰ মাত্ৰাটো মই বহুত কম দিছোঁ, তেল বেছি খালে যিহেতু ভাল নহয়, সেইকাৰণে অকণমান কমকেই তেলটো দিছোঁ। এয়া চাওক তেল ভাৱটো নাই। আৰু এয়া আমি চাহটো খাই